হাই নেটিজেন্স, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে মই দীপজ্যোতিয়ে স্বাগতম জনাইছোঁ। আজি আছোঁ বৰহাটত, আৰু বৰহাটত এটি বিশেষ কাৰণত আছোঁ। চৰাইদেউ জিলাৰ পূব প্ৰান্তত অৱস্থিত বৰহাটত আছোঁহি, আৰু কাৰণটো হ'ল মোৰ পিছফালে এখন প্ৰাথমিক বিদ্যালয় আছে, আৰু নাম হৈছে জয়া প্ৰাথমিক বিদ্যালয়। আচলতে প্ৰাথমিক বিদ্যালয়খনৰ সন্মুখতে মই এজন মানুহক লগ পাইছোঁ, আৰু তেওঁ এইকেইদিন বিশেষ চৰ্চাত আছে। নামটো কোৱা? যুৱৰাজ গগৈ। তোমাৰ আচলতে এই স্কুলখন আৰু তোমাৰ দুটামান মেমৰি কৰি লোৱা, তাৰপিছত তোমাৰ কথালৈ যাম। হয়, মই এখন বিদ্যালয়তে মোৰ নিজৰ প্ৰাথমিক শিক্ষা আৰম্ভ কৰিছোঁ। মই এইখন বিদ্যালয়ত ক শ্ৰেণীৰ পৰা ষ্টাৰ্ট কৰি পিনি মই ৪ৰ্থ শ্ৰেণীলৈকে এখন বিদ্যালয়তে মোৰ সময় অতিবাহিত কৰিছোঁ, আৰু এইখন ঠাই মোৰ নিজৰ জন্মস্থান, আৰু ইয়াতে মই যিহেতু মোৰ প্ৰথম শিক্ষা গ্ৰহণ কৰিছোঁ, গতিকে এইখন বিদ্যালয়ৰ প্ৰাংগণতে মানে মোৰ স্কুলখনৰ লগত মোৰ স্মৃতি জড়িত হৈ থকা মানে এই কথাখিনি ক'বলৈ পাই যথেষ্ট আনন্দিত অনুভৱ কৰিছোঁ। যুৱৰাজ গগৈ, তেওঁ শিক্ষা জীৱন আৰম্ভ কৰিছিলে জয়া প্ৰাথমিক বিদ্যালয়, এখন অসমীয়া মাধ্যমৰ আমাৰ গাঁও অঞ্চলৰ এখন বিদ্যালয়। তেওঁৰ অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ পৰা তেওঁ বৰ্তমান সদ্যঘোষিত 2022 চনৰ অসম লোকসেৱা আয়োগৰ তেওঁ সফলতাৰে APSৰ সন্মান অৰ্জন কৰিবলৈ সক্ষম হৈছে। তেওঁ APSৰ তোমাৰ কোনটো ৰেংক? আয়োগত মই APS হিচাপে চিলেক্ট হৈছোঁ, আৰু মোৰ স্থান হৈছে 43। তোমালৈ আমাৰ পৰিয়ালৰ তৰফৰ পৰা কংগ্ৰেচুলেশ্যন জনাইছোঁ, অভিনন্দন। ধন্যবাদ। আমি কথা পাতি যাম। এইখনে তেওঁ গাঁও, আৰু তেওঁৰ ঘৰলৈ আমি এতিয়া বৰ্তমান যাম। অসমীয়া মাধ্যম আৰু মাধ্যম বিতৰ্ক সদায় সময় অনুপাতে চলি আছে, আৰু যুৱৰাজে অসমীয়া মাধ্যমৰ পৰা পঢ়ি ইয়াৰ পিছৰ মই বিদ্যায়তনিক যাত্ৰা আপোনালোকে গম পাব এই ভিডিঅ'টোত। তোমাৰ বিদ্যায়তনিক যাত্ৰাটো কোৱাচোন। ইতিমধ্যে আমি প্ৰাথমিক বিদ্যালয়খন গম পালোঁ যে তুমি গাঁৱৰে এখন প্ৰাথমিক বিদ্যালয়ৰ পৰা ইতিমধ্যে তোমাৰ শিক্ষা জীৱন আৰম্ভ কৰিছিলা। ইয়াৰ পিছৰখিনি কোৱা। হয়, মই মোৰ শিক্ষা জীৱন অৰ্থাৎ প্ৰাথমিক শিক্ষা মই জয়া প্ৰাথমিক বিদ্যালয়ৰ পৰা আৰম্ভ কৰোঁ, আৰু মই ৫ম শ্ৰেণীৰ পৰা মই নাম অন্তৰ্ভুক্ত কৰোঁ বৰহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত, অৰ্থাৎ বৰহাট হাই ছেকেণ্ডেৰীত, আৰু মই তাৰ পৰা মেট্ৰিক পৰীক্ষা দিওঁ 2012 চনত। তাৰপাছত মই উচ্চতৰ শিক্ষাৰ কাৰণে মই ডিব্ৰুগড়ৰ জ্ঞান বিজ্ঞান একাডেমীত নামভৰ্তি কৰোঁ, আৰু মই হাই ছেকেণ্ডেৰী পৰীক্ষা পাছ কৰোঁ 2014 চনত। তাৰপাছত মই ইঞ্জিনিয়াৰিঙৰ কাৰণে JEC অৰ্থাৎ যোৰহাট ইঞ্জিনিয়াৰিং কলেজত ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙত নাম লগাওঁ, আৰু তাত মই ইঞ্জিনিয়াৰিং কমপ্লিট কৰোঁ 2020 চনত। কেনেকুৱা ধৰণৰ তুমি কেইটা এটেম্প কৰিছিলা? হয়, মই প্ৰথম মোৰ প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰিছিলোঁ 2021 চনত, আৰু 2021 চনৰ ছেপ্টেম্বৰ মাহত হোৱা APSC পৰীক্ষাত মই প্ৰথম মানে মোৰ ফাৰ্ষ্ট এটেম্প মই দিওঁ 2021 চনৰ ছেপ্টেম্বৰ মাহত, আৰু সেইবাৰ মই প্ৰিলিমিনেৰী পৰীক্ষাটোৱে পাছ কৰিবলৈ সক্ষম হোৱা নাছিলোঁ, আৰু মোৰ এইবাৰৰ এটেম্পটো ছেকেণ্ড আছিল। ইতিমধ্যে তুমি নিজৰ পিতৃ মাতৃৰ কথা কৈছা, তেওঁলোকৰ আচলতে ছাপোৰ্ট কেনেকুৱা আছিল? আৰু তোমাৰ বাইদেউ এগৰাকী চিকিৎসক, লগতে তোমাৰ পিতৃ এগৰাকী নিশ্চয়কৈ শিক্ষক হয়, গতিকে তেওঁলোকৰ ছাপোৰ্ট কেনেকুৱা ধৰণৰ পাইছিলা? হয়, মই মোৰ জীৱনত যিমানখিনি কৰিছোঁ বা যিমানখিনি ভৱিষ্যতে কৰি যাম বুলি দৃঢ় প্ৰতিজ্ঞ হৈছোঁ, তাৰ অন্তৰালত মোৰ মা দেউতা আৰু মোৰ বাইদেউৰ যিখিনি অৱদান সেইখিনি বহুত বেছি। মোৰ মা দেউতাই সদায় মোক ছাপোৰ্ট কৰি আহিছে, পঢ়াৰ ক্ষেত্ৰতে হওক বা যিকোনো ক্ষেত্ৰতে হওক, আৰু আজিৰ দিনটোলৈকে মই যিমানখিনি কৰিব পাৰিছোঁ বা যি কৰিছোঁ সকলোৰে মানে পিছত তেওঁলোকৰ মানে অৱদান যথেষ্ট বেছি। মোৰ বাইদেউ আনকি ইঞ্জিনিয়াৰিঙৰ পাছত, যিহেতু মই প্ৰায় 3 বছৰ ধৰি এইটো পৰীক্ষাৰ কাৰণেই পঢ়ি আছিলোঁ, APSC আৰু UPSCৰ কাৰণে, কিন্তু তেওঁলোকে কোনোদিন মোক এনেকুৱা মানে চাপত ৰখা নাছিল যে তই কিবা বেলেগ এটা চাকৰি কৰিব লাগে বা আমুক কৰিব লাগে, তেওঁলোকে কোনোদিন কোৱা নাছিল। মোৰ বাইদেৱে সদায় কয় যে গুড থিংছ টেক টাইম, মানে কিবা এটা ভাল পাবলৈ হ'লে অলপ সময় দৰকাৰ হয়েই। তো সেইটো কৈছিল, আৰু তাই এদিন কিন্তু কৈছিল যে তই যিমান মানে কষ্ট কৰিছ এইখিনি এদিন ফল পাবি বুলি, আৰু সেয়াই হ'ল। তেওঁলোকে যিমানখিনি আশা কৰিছিল আৰু যিমানখিনি ছাপোৰ্ট দিছিল, তাৰ ফলস্বৰূপে আজি মই এই ৰিজাল্ট আহিছে বুলি মই ভাবোঁ। আৰু ইয়াৰ লগতে মোৰ প্ৰেয়সী তাইৰো অৱদান যথেষ্ট আছে, কিয়নো তাই প্ৰতিটো মুহূৰ্ততে মোক যিমানখিনি ছাপোৰ্ট কৰিছিল, ফাইনেন্সিয়েলি হওক বা মেণ্টেলি হওক, প্ৰতিটো ক্ষেত্ৰতে, কিবা পৰীক্ষা মক টেষ্ট কিবা বেয়া হ'লেও তাই সদায় মোৰ লগত আছিল, বা সদায় বুজাইছিল যে পাছলৈ ভাল হ'ব। তো আৰু মই এইখিনিৰ পৰা যথেষ্ট মই সঁহাৰি পাইছিলোঁ। কোচিঙৰ এটা ট্ৰেণ্ড চলি আছে। ইতিমধ্যে কোচিঙক লৈ বিভিন্ন ধৰণৰ বিতৰ্কও হয়, বিভিন্ন ধৰণৰ আলাপ আলোচনাও হয়। এনেধৰণৰ এটি প্ৰতিযোগিতামূলক পৰীক্ষাত
আচলতে কোচিঙৰ প্ৰয়োজনীয়তা কিমান বা তুমি লৈছিলা নে নাই সেই কথাখিনি জানিব বিচাৰিছোঁ। হয়, ষ্টাৰ্টিঙত মই এইটো কথা ক'ব খোজোঁ যে যিমানসমূহ ছাত্ৰ ছাত্ৰী লোকসেৱা আয়োগৰ পৰীক্ষাত পাছ কৰিছে, কিছুমানে কোচিং লৈছে আৰু কিছুমানে কোচিং নোলোৱাকৈও এই পৰীক্ষাত সফলতা অৰ্জন কৰিছে। আৰু এই বস্তুটো কমপ্লিটলি ছাবজেক্টিভ বুলিয়ে কওঁ, কিন্তু তথাপিও এতিয়া আমি যিহেতু দেখোঁ, এতিয়া উদাহৰণস্বৰূপে মই যিখন গাঁৱৰ পৰা আহোঁ সেইখনত মানে এইটো অঞ্চলত বৰ এটা শিক্ষাৰ প্ৰভাৱটো অলপ কমকৈ আছে বা উচ্চ শিক্ষা অনুষ্ঠানো বৰ তেনেকৈ নাই। গতিকে এতিয়া APSC বা UPSC তেনেকুৱা ধৰণৰ পৰীক্ষাত যদি অৱতীৰ্ণ হ'ম বুলি ভাবোঁ আৰু তাত যদি এটা স্থান লাভ কৰিম বুলি যদি আমি আশা কৰোঁ, তেন্তে কোচিঙৰ প্ৰয়োজনীয়তা আহি পৰে বুলি মই ভাবোঁ। কিন্তু তথাপিও কিন্তু আমি সম্পূৰ্ণৰূপে কোচিঙৰ ওপৰত নিৰ্ভৰশীল নহয়, যাতে আমি নিজৰ পৰাও এক্সপ্ল'ৰ কৰিব পাৰোঁ যে এই APSC বা UPSC পৰীক্ষাত আচলতে মানে যিটো এচেঞ্চিয়েল বস্তু কি কোৱালিটিজ থাকিলে বা কেনেদৰে পঢ়িলে এজন ছাত্ৰ ছাত্ৰী APSC বা UPSCত পাছ কৰিব পাৰে, সেই বস্তুটো অনুধাৱন কৰাটোহে বেছি প্ৰয়োজনীয়। হয় বাৰু, কোচিঙৰ প্ৰয়োজন আছে, কিয়নো এতিয়া মই যেনিবা নিজে প্ৰিপেৰেশ্যন কৰিছোঁ, মোৰ কিছুমান সীমাবদ্ধতা আছে। যদি মই কোচিঙৰ সহায় লওঁ, তেন্তে সেই সীমাবদ্ধতাখিনি আঁতৰ কৰাত কোচিঙে যথেষ্ট সহায় কৰে, যিটো মই নিজৰ ক্ষেত্ৰতো পাইছোঁ। এতিয়া মই ক'বলৈ ওলাইছোঁ আপুনি সোধা দ্বিতীয় প্ৰশ্নটো, যে মই কোচিঙৰ সহায় লৈছিলোঁ নে নাই। মই যেতিয়া প্ৰিপেৰেশ্যন 2021 চনত ষ্টাৰ্ট কৰিছিলোঁ, মই তেতিয়া ষ্টাডি IQ বুলি এটা শিক্ষা অনুষ্ঠান এটা আছে, প্ৰাইভেট অৰ্গেনাইজেশ্যন, আৰু তেওঁলোকে UPSCৰ কাৰণে বা অন্যান্য আৰু কম্পিটিটিভ এক্সামবোৰৰ কাৰণে এনেকুৱা কোচিং প্ৰভাইড কৰে, আৰু সেইটো এফৰ্ডেবল আছিল। তো সেইকাৰণে মই 2021 চনত সেইটো লৈছিলোঁ, ষ্টাডি IQৰ কোচিং, আৰু সেইটো মই প্ৰায় এবছৰমান লৈছিলোঁ। তাৰ পাছত বাকীখিনি মানে মোৰ নিজৰ ফালৰ পৰাই মই চেষ্টা কৰিছিলোঁ, আৰু তাৰ পাছত মই প্ৰায় 2022 চনত মই তেতিয়া যিখিনি মক টেষ্ট হয়, কাৰণ আপোনালোকে জানে চাগে যে APSC বা UPSCত প্ৰিলিমছ, মেইনছ, ইণ্টাৰভিউ গোটেইকেইটা পৰ্যায় থাকে। তো সেইটো কাৰণে মই APSCৰ কাৰণে কৈছোঁ যে মই প্ৰিলিমছ আৰু মেইনছৰ কাৰণে যিবোৰ মক টেষ্টবোৰ থাকে, মানে প্ৰায় একেধৰণৰ, মানে তেওঁলোকে প্ৰশ্ন এনে মানে চিম্পল টাইপত ছেট কৰে, সেইখিনি মই লিখোঁ, আৰু তাৰপৰা তেওঁলোকৰ যিসকল টিচাৰ্ছ বা ফেকাল্টিছ আছে তেওঁলোকৰ দ্বাৰা মই সেইটো পৰ্যালোচনা কৰাওঁ কেনেকুৱা হৈছে। তুমি এখন অসমীয়া মাধ্যমৰ বিদ্যালয়ত পঢ়িছিলা, মাধ্যমে অন্তৰাৰ সৃষ্টি কৰিছে নেকি? আৰু তুমি এনচাৰখিনি নিশ্চয়কৈ ইংলিছতে লিখিছিলা, সেই ক্ষেত্ৰত কি ক'বা? যিহেতু অসমীয়া মাধ্যম আৰু ইংৰাজী মাধ্যম এটি বহু বিতৰ্কিত বিষয় হৈ আমাৰ সমাজত স্থান পাই আহিছে, সেই সন্দৰ্ভত তুমি কি ক'বা? মই 10ম শ্ৰেণীলৈকে মই অসমীয়া মাধ্যমতে মই শিক্ষা গ্ৰহণ কৰিছিলোঁ, আৰু মই হায়াৰ ছেকেণ্ডেৰী আৰু ইঞ্জিনিয়াৰিং এইকেইটা পৰীক্ষা এইখিনি সময়ছোৱাত মোৰ মাধ্যম ইংৰাজী আছিল। কিন্তু প্ৰথম মই এইটো উত্তৰ দি ল'ব খুজিম যে শিক্ষাত কেতিয়াও বা এনেকুৱা উচ্চ শিক্ষাত কেতিয়াও ভাষা মানে অসমীয়া ভাষা বা কিবা সেইটো অন্তৰায় কেতিয়াও হ'ব নোৱাৰে বুলি মই ভাবোঁ, কিয়নো ময়ো ক্লাছ 10লৈকে অসমীয়া মাধ্যমতে শিক্ষা গ্ৰহণ কৰিছোঁ। কিন্তু তথাপিও যদি যিসকল এতিয়া অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকেও যদি ভাবিছে যে উচ্চ শিক্ষা গ্ৰহণ কৰা বা কিবা এনেকুৱা লোকসেৱা আয়োগৰ বা কিবা চাকৰি বা সেইবোৰৰ কাৰণে প্ৰিপেৰেশ্যন ইংৰাজীতে যিহেতু হয় বেছিকৈ, হয় বাৰু অসমীয়া ভাষাটো থাকে, কিন্তু বেছিভাগ মেটেৰিয়েলছ হওক বা কিতাপ পত্ৰ চব ইংৰাজীত বেছিকৈ পোৱা যায়। গতিকে মই তেওঁলোকক এইটোৱে ক'ব খুজিম যে মানে ক্লাছ 10লৈকে অসমীয়া মাধ্যম হ'লেও যিবোৰ শব্দ গাঁথনি বা এইটো কিবা এটা অসমীয়াত যদি আমি লিখি আছোঁ, এইটো ইংৰাজীত এটা অনুবাদটো কি হ'ব, যদি আমি নিজে অকণমান যদি এক্সপ্ল'ৰ কৰোঁ। আৰু এতিয়া প্ৰায় গাঁৱে ভূঞে মানে সকলো জেগাতেতো মোবাইল ফোনৰ প্ৰচলন আছে, আজিকালিতো যথেষ্ট বাঢ়িল। গতিকে আপোনালোকে মোবাইল ফোনৰ সহায় ল'ব পাৰে। তোমাক দেখি বা তোমালোকৰ দৰে এইবাৰ যিহেতু প্ৰায় 9 শতাধিক ছাত্ৰ ছাত্ৰী এই পৰীক্ষাত উত্তীৰ্ণ হৈছে, গতিকে ইতিমধ্যে এটা জোৱাৰ উঠিব, বহুকেইজন আহিব, তেওঁলোকক লৈ তুমি তোমাৰ পৰা এটা ছাকচেছ মন্ত্ৰা কি দিবা? মই ছাকচেছ মন্ত্ৰ এইটোৱে দিম যে যিটো আপোনালোকে এতিয়া এক্সাম দিম বুলি মানে মন থিৰাং কৰিছে, সেইটো যাতে ফ্ৰম উইদিন দ্য হাৰ্ট আহে, যে মই APSC দিম বা অন্য কিবা এক্সাম দিম, যে এইটো মই কিহৰ কাৰণে দিম আপোনালোকে যাতে নিজকে সুধি চায়। কিয়নো এটা চাকৰি এটা পোৱাৰ পাছত সেই চাকৰিটো আমি বহুত বছৰ কৰিব লাগিব, মানে ৰিটায়াৰমেণ্ট নোহোৱালৈকে। গতিকে সেই চাকৰিটো যদি আমাৰ মানে সঁচাকৈ যদি মনৰ ভিতৰৰ পৰা যদি ভাল লগা হয়, তেতিয়া সেই চাকৰিটো পাই পিনি মানে আমি মনে প্ৰাণে সেই চাকৰিটোত আমি নিজকে এনগেজ কৰিব পাৰিম। খোজোঁ যে ছাকচেছ মন্ত্ৰ যদি হয়, তেন্তে মই এইটো ক'ব খোজোঁ যে আপোনালোকে ভালকৈ এইখিনি নিজকে অনুধাৱন কৰক যে
বা অলপ নিজকে মানে এক্সপ্ল'ৰ কৰি চাওক যে চিভিল ছাৰ্ভিচ পৰীক্ষাটো কেনেকুৱা হয়, কি এক্সামিনেশ্যন পেটাৰ্ণ কেনেকুৱা, চিলেবাছটো কি, তেনেকুৱা মানে। আৰু যদি আপোনালোকৰ সম্ভৱ হয় তেন্তে আপোনালোকে কোচিং কিবাও জইন কৰিব পাৰে, কিন্তু এইটো সম্পূৰ্ণ আপোনালোকৰ ব্যক্তিগত সিদ্ধান্ত যে কোচিং জইন কৰে নে নকৰে। কাৰণ এনেকুৱা বহু উদাহৰণ আছে যিসকল ছাত্ৰ ছাত্ৰীয়ে মানে উইদাউট কোচিঙো এই পৰীক্ষা সফলতাৰে উত্তীৰ্ণ হৈছে। APSCত ইতিমধ্যে সিমানকণ সফলতা পাইছা, তোমাৰ ইয়াৰ পিছৰ পৰিকল্পনা কেনেকুৱা ধৰণৰ? তুমি আকৌ অৱতীৰ্ণ হ'বা নে UPSC দিবা নে কেনেকুৱা ধৰণৰ ভাবিছা? হয়, মই ভাবিছোঁ এতিয়া মোৰ প্ৰিফাৰেঞ্চটো প্ৰথমতে ACS আৰু APS আছিল, যিটো মই অলৰেডি অৱগত কৰিছোঁ। কিন্তু এতিয়া মই যিটো এটা ছাৰ্ভিচ পালোঁ APS, সেইটো মোৰ মানে প্ৰিয় ছাৰ্ভিচখিনিৰ ভিতৰত অন্যতম। গতিকে মই এই ছাৰ্ভিচটোত যাতে মই নিজৰ 100% দিব পাৰোঁ আৰু যিমানখিনি ৰিকুৱাৰমেণ্টছ আছে সেইখিনি যাতে মই মানে ডেলিভাৰ কৰিব পাৰোঁ টুৱাৰ্ডছ পাব্লিক আৰু টুৱাৰ্ডছ এডমিনিষ্ট্ৰেশ্যন, সেইটো বস্তু মোৰ প্ৰথম লক্ষ্য হ'ব। আৰু ভৱিষ্যতে যদি অলপ সুবিধা কিবা মিলাব পাৰোঁ, সময় যদি মিলাব পাৰোঁ, তেন্তে মই সৰ্বভাৰতীয় পৰীক্ষাত অৰ্থাৎ UPSCত অৱতীৰ্ণ হোৱাৰ এটা সপোন পুহি ৰাখিছোঁ। এতিয়া কিন্তু সময়েহে ক'ব যে মই সেইটোৰ কাৰণে পঢ়িব পাৰোঁ নে নোৱাৰোঁ, সেয়া সময়ে ক'ব। তুমি শেহতীয়াকৈ পঢ়া এখন কিতাপৰ নাম? হয়, মই শেহতীয়াকৈ পঢ়া এখন কিতাপৰ নাম যদি মই উল্লেখ কৰিব বিচাৰোঁ, সেইখন হ'ব যে মানুহ হোৱাৰ গৌৰৱ, আৰু সেইখন কিতাপৰ লেখক হৈছে হোমেন বৰগোহাঁই ছাৰ। আৰু কিবা মুভি চলচ্চিত্ৰ? মুভিটো মই ৰিচেণ্টলি চোৱা নাই, কিন্তু এখন চোৱাৰ প্লেনিঙে কৰি আছোঁ, 12 ফেইল নামৰ মুভিখন। আৰু মোক মোৰ লগৰ বহুতে কৈছে যে সেইখন মুভি মানে যথেষ্ট মানে অনুপ্ৰাণিত কৰা মুভি হয়, আৰু ভাবিছোঁ যে সেইখন চালে অলপ চাগে আৰু অলপ মানে অনুপ্ৰেৰণা পাম ভৱিষ্যতে আৰু ভাল কাম কৰিবলৈ, বা সৰ্বভাৰতীয় পৰীক্ষাটো যাতে আকৌ এপিয়াৰ হ'বলৈ বা তেনেকুৱা। তোমাৰ আচলতে পঢ়াৰ ষ্টাডি কিবা আৱাৰ আছিলে নেকি? এতিয়া ইমান ঘণ্টা পঢ়িছিলা বিভিন্ন সময়ত, এনেকুৱা কিবা তোমাৰ পঢ়াৰ স্কেডিউলটো জানিব বিচাৰিছোঁ। প্ৰথমতে ক'ব খোজোঁ যে মোৰ ডিচিপ্লিনটো অলপ হ'লেও কম অন্য ষ্টুডেণ্টতকৈ। মই মানে পঢ়া টেবুলত বেছি সময় নিজকে ব্যস্ত কৰি ৰাখিবলৈ নোৱাৰোঁ, আৰু মই বহুত কষ্টত অলপ মানে পঢ়োঁ, সেইটোৱে ক'ম। আৰু বাকী তথাপিও কিন্তু সময় মিলাই বাকী অন্যান্য কিবা কাম কাজ থাকিলেও নাই হ'লেও মই প্ৰায় 6 ঘণ্টামান পঢ়িছিলোঁ। আৰু এক্সামৰ আগত, উদাহৰণস্বৰূপে প্ৰিলিমছ বা মেইনছৰ আগত মানে মই প্ৰায় 8 ঘণ্টা বা 10 ঘণ্টা ওচৰা ওচৰি তেনেকৈ পঢ়িছিলোঁ। মই যুৱৰাজৰ এই সফলতাৰ অন্তৰালত থকা 3গৰাকী ব্যক্তিৰ কথা তেওঁ উল্লেখ কৰিছে। তেওঁৰ পিতৃ মাতৃ লগতে জ্যেষ্ঠ ভগ্নী আছে, আৰু তেওঁৰ পিতৃ আৰু মাতৃৰ সৈতে মই দুটামান কথা জানিব বিচাৰিম। কি ক'ব হয় আজি ইয়াৰ ছাকচেছন? ইয়াৰ সফলতাত মই মানে সঁচাকৈ ইমানটো ভবা নাছিলোঁ। মই হঠাৎ মানে উৎফুল্লিত হৈ গ'লোঁ, ইমান ভাল লাগিলে। কিন্তু প্ৰথমবাৰ বুলিয়ে কৈছোঁ, প্ৰথমবাৰত তেওঁ যেতিয়া এক্সাম দিছে, যেতিয়া সফলতা অৰ্জন কৰিলে, তাক লৈ মই নথৈ সুখী। আপুনি মাক হিচাপে কি ক'ব? মই মাক হিচাপে বহুতেই ভাবুকি। মই যি ধৰণে অধ্যয়ন কৰিছিলে মই ভাবিছিলোঁ কিন্তু পাব বুলি, ইমানখিনি পৰ্যায় পালে যে মই তাতে মই বহুত সন্তুষ্ট, আৰু ইয়াত মই কি ক'ম আৰু। ঠিক আছে। বৰহাট অঞ্চলটো যিহেতু এটা মফচলীয়া অঞ্চল, ইয়াত গ্ৰামাঞ্চলেৰে পৰিপূৰ্ণ এটা অঞ্চল হয়, বিশেষকৈ ইয়াত চাহ খেতিৰ বাবে এটা জনপ্ৰিয় অঞ্চল। গতিকে সেই অঞ্চলটোক লৈ তোমাৰ কিবা পৰিকল্পনা আছে নেকি? তোমাৰ জন্মস্থানখনক লৈ তুমি কেনেদৰে বিচৰা? হয়, মোৰ জন্মস্থান হৈছে পইতাখাত গাঁও, আৰু পইতাখাত গাঁও বৰহাট অঞ্চলত অৱস্থিত। আৰু আমি মানে এনে দেখোঁ যে আমাৰ অঞ্চলটো বাকী অঞ্চলসমূহতকৈ তুলনামূলকভাৱে যথেষ্ট পিছপৰা। শিক্ষাৰ অনুষ্ঠানসমূহে হওক বা যিটো কানেক্টিভিটি হওক বা বাকী ক্ষেত্ৰৰ ফালৰ পৰা অলপ যিহেতু পিছপৰা, গতিকে মই এই ঠাইখনৰ সৰ্বাংগীন উন্নতি হোৱাটোৱে কামনা কৰোঁ, যাতে ইয়াত ভাল শিক্ষা অনুষ্ঠান গঢ় লৈ উঠক, যাতে ইয়াৰ ৰাস্তা পদূলিসমূহ বা যিমানবোৰ কানেক্টিভিটি আছে সেইবোৰ উন্নত হওক, আৰু সামাজিকভাৱেও যাতে আৰু শৈক্ষিকভাৱে যাতে এই ঠাইডোখৰ উন্নতি হয়, সেয়াই কামনা কৰোঁ। আৰু মই এজন পুলিচ বিষয়া হিচাপে চিলেক্ট হৈছোঁ। গতিকে এই অঞ্চলৰ লোকসকলেও মোৰ পৰা যথেষ্ট আশা ৰাখিছে যে ভৱিষ্যতে মানে যিসকল উঠি অহা ছাত্ৰ ছাত্ৰী তেওঁলোক অনুপ্ৰাণিত হ'ব বা তেনেকৈ।
গতিকে ময়ো তেওঁলোকৰ যিসমূহ আশা আকাংক্ষা আছে সেইবোৰক যদি অলপ হ'লেও পূৰ কৰিব পাৰোঁ তেন্তে মই এইখিনি মোৰ নিজৰ কষ্ট বা এইখিনি মই ধন্য হোৱা বুলি ভাবিম। এয়া আছিল যুৱৰাজ গগৈৰ মনৰ কথা। তেওঁ চৰাইদেউ জিলাত ইতিমধ্যে আমি খবৰ পোৱা অনুসৰি 5গৰাকীয়ে এইবাৰৰ এই APSC CCE 2022ত 5গৰাকী পৰীক্ষাৰ্থীয়ে সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। তাৰে এগৰাকী এই বৰহাটৰ পঁইতাঘাট গাঁৱৰ যুৱৰাজে তেওঁৰ মনৰ কথা ক'লে। আমি আশা কৰিম তেওঁ যি এই প্ৰশাসনিক যাত্ৰাত তেওঁ খুব সুন্দৰকৈ তেওঁৰ নিয়াৰিকৈ তেওঁৰ অনাগত দিনৰ যিবিলাক তেওঁৰ ওপৰত দায়িত্ব নিয়োজিত হ'ব সেইখিনি তেওঁ সম্পাদন কৰি গোটেই অঞ্চলটোলৈকে গৌৰৱ কঢ়িয়াই আনিব। আৰু শেষত তোমালৈ ধন্যবাদ জনাইছোঁ।